আজি 30 নৱেম্বৰ। আজি আমাৰ খুব বেয়া লগা দিন। বৰ্তমান প্ৰাৰ্থনা চলি আছে। ইয়াৰ পিছতে আমাৰ মিটিং হ'ব। আজি আমাৰ হেড ছাৰৰ শিক্ষক জীৱনৰ আজি শেষ দিন। সেয়ে আমাৰ খুব বেয়া লাগি আছে। ইয়াৰ মিটিং চলি আছে। খুব দুখৰ কথা যে এইটোৱে যে ছাৰে ইমান ভাল কাম কৰিছিলে, যে যিটোৰ কাৰণে আজি আমাৰ সকলোৰে চকু পানী ওলাইছে, গাৰ্জেনৰ ওলাইছে, ল'ৰা ছোৱালীৰ ওলাইছে। মাত্ৰ সকলোৱে কান্দিছে, সকলোৱে কান্দি আছে। চাওকচোন আপোনালোকে, ছাৰে এই স্কুলখনৰ কাৰণে নিজৰ বহুত কাম চাম এইবিলাক পিছ পেলাই স্কুলখনক বহুত সময় দিছিলে। ল'ৰা ছোৱালীৰ ভৱিষ্যতত বহুত চিন্তা কৰিছিলে। ছাৰে বহুত কষ্ট কৰিছিলে এই স্কুলখনৰ কাৰণে। সেয়েতো ওচৰৰ মানুহবিলাকে আজি সহজভাৱে ল'ব পৰা নাই এই কথাটো, যে ছাৰৰ বিদায় হ'ব আজি শিক্ষক জীৱনৰ পৰা। সহজভাৱে কোনো ল'ব পৰা নাই। যদিও সহকাৰী ছাৰ যে সান্তনা দি আছে, তথাপিও সেই সান্তনা কোনো মানি ল'ব পৰা নাই। আজি যে ছাৰে যে বিদায় লৈছে, এই বিদায়খনটো কোনো সহজভাৱে ল'ব পৰা নাই। এই মিটিংখনত মাত্ৰ দেখিছোঁ সকলোৰে চকু পানী, সৰুৰ পৰা ডাঙৰক লৈকে। ছাৰে যথেষ্ট মৰম কৰিছিলে ইয়াৰে ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলক। ছাৰ সঁচাকৈ আচৰিত আছিলে। ছাৰক এই মানুহবিলাকে কেতিয়াও পাহৰিব নোৱাৰে। মানুহৰ কৰ্ম, মানুহৰ ব্যৱহাৰ, মানুহৰ যিবিলাক আচলতে গুণ থাকিব লাগে, গোটেইবিলাক গুণে আমাৰ ছাৰৰ ওচৰত আছিলে। আৰু ছাৰে সঁচাকৈ বহুত ভাল কাম কৰিছে। আজি ছাৰেও মানি ল'ব পৰা নাই যে ল'ৰা ছোৱালীবিলাকক কেনেকৈ এৰি থৈ যাব, সহকাৰী ছাৰহঁতক বাইদেউহঁতক কেনেকৈ এৰি থৈ যাব। এইটো আজি হেড ছাৰেও মানি ল'ব পৰা নাই। ইমান মৰমৰ পৰা ছাৰে আজি কেনেকৈ আঁতৰি যাব, সেইটো কথা লৈ ছাৰেও আজি বহুত হতাশাত ভুগি আছে। এনেকৈ বাইদেউ ভাঙি পৰিছে। ছাৰক চাই লওক, ছাৰে কিদৰে ভাঙি পৰিছে। ছাৰেও বহুত দুখ পাইছে এই কথাটোত, যে তেখেতে এনেকুৱা এটা দিন আচলতে ভবা নাছিলে, যি তেখেতে ইমান দুখ পাব বা ইমান দুখত বিদায় লৈ যাব লাগিব, তেখেতেও ভবা নাছিলে। সঁচাকৈ শিক্ষক এজন মমবাতিৰ দৰে, যে আনক পোহৰ দিয়ে। আমাৰ ছাৰো তেনেকুৱা আছিলে। ছাৰ সঁচাকৈ হীৰাৰ নিচিনা আছিলে। ছাৰে সঁচাকৈ সকলোকে কন্দুৱাই দিলে। কোনেও সহজভাৱে ল'ব পৰা নাই আজি এই ছাৰৰ মিটিংখনত থাকি কেনে, যে ছাৰক কেনেকৈ বিদায় দিব। অকণমান পিছতে আমাৰ মিটিংখন শেষ হ'ব। শেষ হোৱাৰ পিছতে ছাৰক ঘৰত থ'ব যাব। কিন্তু ছাৰটো বহুত ভাঙি পৰিছে, ছাৰৰ বহুত দুখ লাগিছে। সেয়েহে চাওক, এখেতক চাই লওক, এখেতে কিদৰে কান্দিছে। আচৰিত, ইমান দুখ লাগিছে, আচৰিত। মোৰ নিজৰ চকুৰ পানী ওলাইছে। মোৰতো বহুত দুখ লাগিছে। মইতো ছাৰক ওচৰৰ পৰা 2 বছৰ পালোঁ। বহুত দুখ লাগিছে, সঁচাকৈ ভাল। আজি এই মিটিংখনত এনেকুৱা এজন ছাত্ৰ ছাত্ৰী দেখা নাই, এজন অভিভাৱক দেখা নাই, যাৰ চকুৰে পানী ওলোৱা নাই, যিয়ে দুখ কৰা নাই। সঁচাকৈ আচৰিত। এতিয়া ছাৰক ঘৰত থ'বলৈ যাব। সেইটো ছাত্ৰ ছাত্ৰীসকলো ছাৰৰ লগত যাব। এই ছাৰ আহি আছে, ছাত্ৰ ছাত্ৰীসকল আহি আছে। সকলোৱে যি দুখতে এনেকৈ গৈছে। কিন্তু আচৰিত এইটোৱেই যে আজি ছাৰৰ এই বিদায়খনত সকলোৱে কান্দিছে, সকলোৱে দুখ কৰিছে।
কোনোৱে সহজভাৱে ল'ব পৰা নাই। ছাৰে এনেকুৱা কিছুমান ভাল কাম কৰিছে যিটোৰ কাৰণে আজি সকলোৰে অন্তৰত ছাৰে জয় হৈছে। সঁচাকৈ মই ছাৰক চেলুট জনাইছোঁ। ছাৰৰ মই আশীৰ্বাদ বিচাৰিছোঁ, ছাৰৰ ভাল হওক, বাকী দিনকেইটা ভালে কুশলে থাকক। ছাৰে বহুত ভাল কাম কৰিছে যে ইয়াতে প্ৰমাণটো পায়। ইয়াতে প্ৰমাণ মানুহৰ এয়াই মানুহৰ পৰিচয়, এয়াই মানুহৰ ভাল কাম, ভাল কৰ্ম, এয়াই প্ৰমাণ। ছাৰক লৈ আজি যিমান মানুহে দুখ কৰিছে এইটো বহুত ভাবিবলগীয়া কথা। সেয়েহে কোনো পাহৰিব নোৱাৰে জীৱনত। ছাৰৰ জীৱনত বহুত কিবা কিবি কৰিলে। চৰকাৰী স্কুল এখন বহুত পৰিৱৰ্তন কৰিছিলে। স্কুলখনৰ ল'ৰা ছোৱালীবিলাকক বহুত গুৰুত্ব দিছিলে, বহুত আগ্ৰহ আনিছিলে ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত, চাফ চিকুণৰ ক্ষেত্ৰত বহুত আগ্ৰহ আছিলে ছাৰৰ। ছাৰৰ এতিয়া আমি ঘৰৰ সন্মুখ পালোঁ। মাননীয় ৰঘুৰাম কলিতা ছাৰ, তেখেতৰ বিদায় গ্ৰহণ। এই বিদায় গ্ৰহণত আমি ৮২ নং বৰহমপুৰ হাটবাজালিৰ পৰা আমাৰ এই ছাৰৰ লগত শিক্ষকসকল, অভিভাৱকসকল, ছাৰে মধ্যাহ্ন এতিয়া ভোজনৰ আই মাতৃসকল আৰু ছাত্ৰ লগতে ছাত্ৰ ছাত্ৰীসকলক ছাত্ৰীসকল এৰি যাবৰ গোটেইবিলাকে লগ মন লাগি যোৱা আমি নাই। ছাৰক ঘৰলৈ আনিছোঁ। ছাৰে এয়া ঘৰ, ছাৰৰ যথেষ্ট ঘৰ। ভাঙি পৰিছে। গতিকে আমি ছাৰক আমি আদৰি আনিছোঁ এনেকুৱা আমাৰ লাগিছে বিদ্যালয়ৰ যি পৰা। গতিকে আমি চিঞৰি চিঞৰি কান্দিব। ছাৰক এই মুহূৰ্তত আমি মানে ঘৰলৈ আমি ছাত্ৰ ছাত্ৰীবিলাকৰ তেখেতক আমি তেনেকুৱা আনিছোঁ। লাগিছে, গতিকে গোটেইবিলাকৰ ছাৰক আমি এনেকুৱা লাগিছে ইয়াৰ যে পৰা চিঞৰি চিঞৰি কান্দিব, ঘৰলৈ কিন্তু যোৱাৰ কাৰণে কান্দিব পৰা ছাৰক নাই। আমি অনুৰোধ কৰিছোঁ। ছাৰৰ বহুত বেয়া লাগিছে। ছাৰে চাই লওক কেনেকৈ গাঁৱৰ মানুহবিলাকো ওলাই আহিছে, ঘৰৰ ওচৰৰ মানুহবিলাক ওলাই আহিছে, কেনেকৈ ভাঙি পৰিছে। সঁচাকৈ আচৰিত। ছাৰে ভবা নাছিলে যে ছাৰে ইমান দুখত এনেকৈ এদিন বিদায় ল'ব লাগিব। এই আমাৰ মানুহৰ এটা সময় থাকেই বিদায় লোৱাৰ সময়। চব কৰ্মৰ পৰাই বিদায় ল'ব লাগিব এটা সময়ত। মই ছাৰৰ পৰা এটা আশীৰ্বাদ লৈছিলোঁ এনেকৈ। এয়া বাইদেউ ল'লে আশীৰ্বাদ, এয়া বাইদেউ ল'লে আশীৰ্বাদ। সঁচাকৈ কেতিয়াবা এনেকুৱা লাগে যে মানুহক কেতিয়াবা ঈশ্বৰৰ স্থান পায়। ছাৰৰ এই ভৰি দুখন চোৱাটোৱে বহুত সৌভাগ্যৰ কথা বুলি ক'ব লাগিব। এনেকুৱা মানুহৰ ভৰি চোৱাটো বহুত ধৰ্মৰ কথা। ইমান মহান ব্যক্তি আছিলে এইজন, ইমান মহান কাম কৰে, ইমান ভাল। সঁচাকৈ কবৰ আৰু ইমান আহে, বহুত দুখৰ কথা। এনেকৈ ছাত্ৰ ছাত্ৰীবিলাকে আশীৰ্বাদ লৈছে তেখেতৰ ঘৰৰ সন্মুখতে। তেখেতক ঘৰক লৈকে থ'ব আহিছিল, আহি এনেকৈ আশীৰ্বাদ লৈ আছে ল'ৰা ছোৱালীবিলাকে, ছাত্ৰ ছাত্ৰীসকলে, বাইদেউহঁতে লৈছে, সকলোৱে লৈছে। ছাৰৰ ঘৰত সোমালে ছাত্ৰ ছাত্ৰীসকল, সকলোবিলাককে মাতিছে, গোটেইবিলাক মানুহেই যাব। এয়া ছাৰৰ চোতালত গোটেইবিলাকে প্ৰৱেশ কৰিছে। এয়া ছাৰৰ ঘৰ। এয়া ছাৰৰ ঘৰ। এইজনী বাইদেউ। এয়া এতিয়া অনুষ্ঠানটো ইমানতে, সকলোৱে ঘৰে ঘৰে যাব ওলাইছে। ছাৰৰ আকৌ বেয়া লাগি আহিছে।
যেতিয়া ছাৰক এনেকুৱা ক'লে এৰি থৈ গ'ল ক'লে ছাৰৰ খুব বেয়া লাগিছে।